নমস্কাৰ বন্ধুসকল, মই মানেছো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি ভিডিঅ'টোত মই কথা ছবি বা চলচ্চিত্ৰৰ 11টা প্ৰশ্ন লৈ আহিছো। বন্ধুসকল, এই 11টা প্ৰশ্ন 10টা প্ৰশ্ন উত্তৰ মই দিম আৰু এটা প্ৰশ্ন উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল, যোৱা ভিডিঅ'টোত মই অসমবন্দীৰ 11টা প্ৰশ্ন লৈ আহিছিলো আৰু 10টা প্ৰশ্ন উত্তৰ মই দিছিলো, এটা প্ৰশ্ন উত্তৰ আপোনালোকক দিবলৈ আগবঢ়াই দিছিলো। বন্ধুসকল, যোৱাবাৰ প্ৰশ্নটো আছিলে আপোনালোকলৈ আগবঢ়াই দিয়া প্ৰশ্নটো আছিলে আহোমসকলৰ ৰাজত্বকালত সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে। হয় বন্ধুসকল, আহোমসকলৰ ৰাজত্বকালত সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ বা সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে। বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ। হয় বন্ধুসকল, এই শুদ্ধ উত্তৰ দিছে 4জন বন্ধুৱে। এই বন্ধুকেইজনৰ নাম হ'ল সোণাৰাম নাথ, বিজু বৰা, ধ্ৰুৱ বৰুৱা আৰু মৃদুল বৰাই। আটাইকেইজন বন্ধুলৈ মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছো, লগতে টেলেমাছন ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত 11টা প্ৰশ্ন লৈছো, 10টা প্ৰশ্নটো মই দিম আৰু এটা প্ৰশ্নটো আপোনালোকে দিবলৈ এই প্ৰশ্নটো মই ভিডিঅ'টো শেষত আগবঢ়াম। বন্ধুসকল, আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অভিনয় জগতৰ মৃদুলা বৰুৱা বুলি ক'লে সকলোৱে এখন চিনাকি মুখ। বন্ধুসকল, আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈ গ'ল যে মৃদুলা বৰুৱাৰ প্ৰথম অভিনীত কথা ছবিখনৰ নাম কি আছিলে। হয় বন্ধুসকল, মৃদুলা বৰুৱাই অভিনয় কৰা প্ৰথম কথা ছবিখনৰ নাম কি আছিলে। উত্তৰটো হৈ গ'ল উপপথ। হয় বন্ধুসকল, মৃদুলা বৰুৱাই প্ৰথম অভিনয় কৰা কথা ছবিখনৰ নাম আছিলে উপপথ। নিৰ্মাতা হেম বৰুৱাৰ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ বিষয়ে নিৰ্মিত কথা ছবিখনৰ নাম কি আছিলে। হয় বন্ধুসকল, নিৰ্মাতা হেম বৰুৱাৰ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ বিষয়ে নিৰ্মিত কথা ছবিখনৰ নাম কি আছিলে। বন্ধুসকল, উত্তৰটো হৈ গ'ল সংকল্প। বন্ধুসকল, অভিনেতা ইন্দ্ৰমণিয়াই অভিনয় কৰা প্ৰথম কথা ছবিখনৰ নাম কি আছিলে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল অভিনেতা ইন্দ্ৰমণিয়াই অভিনয় কৰা প্ৰথম কথা ছবিখনৰ নাম কি আছিলে। উত্তৰটো হৈ গ'ল খোজ। হয় বন্ধুসকল, ইন্দ্ৰমণিয়াই অভিনয় কৰা প্ৰথম কথা ছবিখনৰ নাম আছিলে খোজ। প্ৰতিমা পাণ্ডে বৰুৱা। হয় বন্ধুসকল, প্ৰতিমা পাণ্ডে বৰুৱা বুলি ক'লে আমি সকলোৱে চিনি পাওঁ। হয় বন্ধুসকল, গোৱালপৰীয়া লোকগীতৰ বিখ্যাত শিল্পী হৈ গ'ল প্ৰতিমা পাণ্ডে বৰুৱা। বন্ধুসকল, প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত এখন কথা ছবি নিৰ্মিত কৰা হৈছিলে। বন্ধুসকল, এই কথা ছবিখনৰ নাম কি। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত কথা ছবিখনৰ নাম কি। উত্তৰটো হৈ গ'ল হস্তীৰ কন্যা। হয় বন্ধুসকল, প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত কথা ছবিখনৰ নাম হ'ল হস্তীৰ কন্যা। জয়মতী। হয় বন্ধুসকল, প্ৰথম অসমীয়া কথা ছবি হৈ গ'ল জয়মতী। বন্ধুসকল, প্ৰশ্ন হ'ল যে প্ৰথম অসমীয়া কথা ছবি জয়মতীৰ গদাপাণি চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম কি আছিল। বন্ধুসকল, উত্তৰটো হ'ল ফুনু বৰুৱা। অভিনেতা বিজু ফুকন। হয় বন্ধুসকল, বিজু ফুকন বুলি ক'লে আমি সকলোৱে চিনি পাওঁ আৰু অভিনয় জগততে এই খলকনি লগোৱা অভিনেতা বিজু ফুকনৰ প্ৰথম ছবিখনৰ নাম কি আছিলে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে অভিনেতা বিজু ফুকনৰ প্ৰথম ছবিখনৰ নাম কি আছিলে। উত্তৰটো হ'ল বৰুৱা সংসাৰ। হয় বন্ধুসকল, বিজু ফুকনে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম হ'ল বৰুৱা সংসাৰ। বন্ধুসকল, প্ৰশ্ন হ'ল যে নটসূৰ্য ফণী শৰ্মাই জয়মতী ছবিখনত কোনটো চৰিত্ৰত অভিনয় কৰিছিলে। হয় বন্ধুসকল, নটসূৰ্য ফণী শৰ্মাই জয়মতী ছবিখনত কোনটো চৰিত্ৰত অভিনয় কৰিছিল। উত্তৰটো হৈ গ'ল চাওদাং বৰুৱা। বন্ধুসকল, নটসূৰ্য ফণী শৰ্মাই জয়মতী ছবিখনত চাওদাং বৰুৱা চৰিত্ৰত অভিনয় কৰিছিল। আমাৰ সকলোৰে মৰমৰ হৈ গ'ল কণ্ঠশিল্পী জুবিন গাৰ্গ। হয় বন্ধুসকল, আপুনি জানেনে ইয়া আলি গীতটোৰ বাবে কণ্ঠশিল্পী জুবিন গাৰ্গে কি বঁটা লাভ কৰিছিলে। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে ইয়া আলি গীতটোৰ বাবে জুবিন গাৰ্গে কি বঁটা লাভ কৰিছিলে। বন্ধুসকল, উত্তৰটো হৈ গ'ল 2006 চনত মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড অনুষ্ঠানত শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটা লাভ কৰিছিল। অভিনেতা তপন দাসে অভিনয় জগতখনত বলিষ্ঠভাৱে অভিনয় কৰি আহিছে। হয় বন্ধুসকল, এই আপোনালোকলৈ আজি প্ৰশ্ন হ'ল যে অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি আছিলে। হয় বন্ধুসকল, অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি আছিলে। উত্তৰটো হৈ গ'ল সেন্দুৰ। অভিনেতা তপন দাসে অভিনয় কৰা প্ৰথম কথা ছবিখনৰ নাম আছিলে সেন্দুৰ। বেণ্ডিট কুইন বুলি ক'লে আমাৰ সকলোৱে এখন ছবি মনলৈ আহে। বন্ধুসকল, প্ৰশ্ন হ'ল যে বেণ্ডিট কুইন বুলি খ্যাত শিল্পীগৰাকীৰ নাম কি। হয় বন্ধুসকল, প্ৰশ্ন হ'ল যে বেণ্ডিট কুইন নামেৰে খ্যাত শিল্পীগৰাকীৰ নাম কি। উত্তৰটো হৈ গ'ল সীমা বিশ্বাস। হয় বন্ধুসকল, বেণ্ডিট কুইন নামেৰে খ্যাত শিল্পীগৰাকীৰ নাম হ'ল সীমা বিশ্বাস। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি শেষৰটো প্ৰশ্নলৈ যাওঁ। বন্ধুসকল, যিসকলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, আৰু যিসকলে মোৰ ভিডিঅ' 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিব তেখেতসকলক মই এদিন মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। বন্ধুসকল, আজি আপোনালোকলৈ প্ৰশ্ন হৈ গ'ল যে সুধাকন্ত ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়াৰ কথা ছবিৰ নাম কি আছিলে। প্ৰশ্নটো মই আকৌ এবাৰ কৰিছো। বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন কথা ছবিৰ নাম কি আছিলে। বন্ধুসকল, যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই
তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।